Assam Agriculture-University যোৰহাটৰ যি board room ইয়াত Bkwac Welfare Autonomous Council আৰু Directorate of Extension Education Assam Agriculture-University যোৰহাট আমাৰ যুটীয়া উদ্যোগত এটা consultative meet on agriculture-based sustainable livelihood generation for rural youth under the administration of Bkwac Welfare Autonomous Council Assam. আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি আমাৰ ইনাগুৰেল সেশনত মাননীয় ভাইস চেঞ্চেলৰ ডক্টৰ বিদ্যুৎ চন্দন ডেকা ডাঙৰীয়াই আমাৰ ইনাগুৰেল সেশনত উপস্থিত আছিল লগতে ডাইৰেক্টৰ অফ এক্সটেনশন এডুকেশনৰ মুৰব্বী মানে ডাইৰেক্টৰ ডক্টৰ প্ৰসন্ন কুমাৰ পাঠক ডাঙৰীয়া তেখেতসকলে আছিল আৰু আমাৰ কাউন্সিলৰ চিফ ডেপুটি চিফ মাননীয় অধ্যক্ষ ডাঙৰীয়াসকল আৰু আমাৰ সকলোবোৰ ইএম আজিৰ এই আলোচনাত মানে আমি অংশগ্ৰহণ কৰিছোঁ আলোচনাত ভাগ লৈছোঁ ইয়াত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ অসমৰ কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰায়বোৰ যিমান সংখ্যক আছে সকলোবোৰ ইয়াত মাতা হৈছিল তেখেতসকলে ভাগ লৈছে আজি এক্সপাৰ্টসকলৰ পৰা মানে ৰিসোৰ্স পাৰ্সনসকলৰ পৰা যিবোৰ টপিক প্ৰায় কি কয় 9টা টপিকত আমি আলোচনা চলাইছোঁ এই 9টা টপিকত 9টা যি বিষয়বস্তুৰ ওপৰত যি বিশদভাৱে আমাৰ ৰেসপেক্টিভ ৰিসোৰ্স পাৰ্সনসকলে যি দাঙি ধৰিছে মই ভাবো আহি থকা দিনবোৰত Bkwac কল্যাণ সাহিত্য শাখাৰ পৰিষদৰ কাৰণে ৰাইজৰ ওচৰৰে একেলগে কাম কৰিবৰ কাৰণে আমাৰ আৰ্থ সামাজিক বিকাশৰ ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত আমাৰ যিবিলাক কৰণীয় কাম বিশেষকৈ কৃষি ভিত্তিত যিবিলাক মানে কাম কৰিবলগীয়া আছে চৰকাৰে যিবিলাক মানে আঁচনি লোৱাটো বিচাৰে লগতে ৰাইজে যিবোৰ আঁচনি বিচাৰে ইয়াক আমাৰ Bkwac কল্যাণ সাহিত্য শাখাৰ পৰিষদৰ পৰা আমি যিখিনি ব্যৱস্থা ল'ব লাগে আমি ল'ম আজি দুটা পক্ষৰ মাজত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাট আৰু Bkwac কল্যাণ সাহিত্য শাখাৰ পৰিষদৰ পৰা কেনেকৈ মেমৰিয়াম সেটেলমেন্ট কৰিব পাৰো তি আৰু আমি আলোচনা চলাইছো